আজি ৰঙালীৰ উৰুকা ঢোলৰ চাপৰত অসমীয়াৰ গা কৰিছে ৭খন ৮খন চৌপাশে শুনিবলৈ পোৱা গৈছে ঢোল পেপাৰ মাত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলিছে বিহুৰ আখৰা এয়া নাৰায়ণপুৰ ধেমাগৰৰ দৃশ্য ঢোলৰ চাপৰত নাতিনী আৰু জীয়ৰী বোৱাৰীৰ সৈতে এপাক নাচিলে আশীৰ ঊৰ্ধৰ এগৰাকী আইতাৰ ঘৰ নাৰায়ণপুৰৰ ১ নং ধেমাগৰত ঢোলৰ মাত শুনিলে ৰ'ব নোৱাৰে আইতাগৰাকী ঘূৰি যাব মন যায় আগৰ সেই দিনবোৰলৈ হয় এটা যেহেতু আপোনাৰ এতিয়া বৰ্তমান বয়সখিনি আনুমানিক কিমান মান হৈছে আগৰ এতিয়া যেতিয়া বহাগ বিহুটো আহে আগৰ সেই আগৰ দিনবোৰলৈ ঘূৰি যাবলৈ মন যায়নে গা যিহেতু কাইলৈৰ পৰা বিহু গা এতিয়া ৭খন ৮খন লাগিছে অসমীয়া এতিয়া গা আহে হয় হয় পিঠা পনা বনাইছে নাই বনাইছে পুৰণা বিহু নাম এফালে কওকচোন আপোনাৰ মনত আৰু ইয়াতে বহুত ভাল লাগিছে দেখিছে আপোনালোকে কিমান ছাত্ৰ ছাত্ৰী আছে আগলৈ যেনে এতিয়া সহায় সহযোগিতা কৰে সমিতিৰ তৰফৰ পৰা আমি মানে বহুত আশা কৰিছোঁ আগলৈ এনেকুৱা এটা মানে পৰিৱেশ দিয়ে যেন সেইটোৱে ক'ব বিচাৰিছোঁ হয় আপোনালোকে যিহেতু এতিয়া অহা কালিৰ পৰা বিহু কেতিয়াৰ পৰা আখৰা কৰি চলাই আছে আখৰাটো আমি ২ তাৰিখৰ পৰা কৰি আছোঁ আজি হুঁচৰি আৰম্ভ কৰা হৈছে ইয়াৰ পিছত কাইলৈৰ পৰা আকৌ গৰু বিহু আমি হুঁচৰি গাবলৈ সকলো ওলাই যাম বুলি ভাবিছোঁ তেওঁলোকে বিভিন্ন গাঁৱৰ পৰা আহিছে তেওঁলোকে নিজা নিজাকৈ মানে ঢোল বজাই নাম গাই বা নাচি তেনেকুৱা কৰিব পৰা পৰিৱেশ এটা আমি সৃষ্টি কৰি দিছোঁ সেইকাৰণে বহুত ভাল লাগিছে হয় হয় আৰু বৰ্তমান যিহেতু ক'বই লাগিব বৰ্তমান ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা যায় অসমৰ কলাকৃষ্টি হওক বা বিহু হওক বিকৃত ৰূপ দিয়া দেখা পোৱা যায় এই সন্দৰ্ভত কি ক'ব এই সন্দৰ্ভত মই এইটোৱে ক'ব বিচাৰোঁ আজি এতিয়া সদৌ অসম বিহু সুৰক্ষা সমিতি আমাৰ বিহপুৰীয়া আঞ্চলিকৰ তত্বাৱধানত মানৱ প্ৰতিম বৰা সহযোগিতাত আৰু বাইদেউ আছে বাইদেউ নিহাৰিকা কোঁৱৰ তেওঁ মানে বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা পঠিয়াইছে ইয়াত সম্পূৰ্ণ নিকা শুদ্ধভাৱে প্ৰশিক্ষণ দিয়া হৈছে নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট